মই আজি চিয়া হ'ম লেডিজ তো কেনে লাগিছে ক'ব মোক দাদা পিনা আহকচোন মোৰ মানে হেয়াৰ কাটটো অলপ ভাল হৈছে নে এইটো আৰু আপোনালোকে ছোৱালীক অলপ বেছিকৈ ছাপোৰ্ট কৰিব লাগে ছোৱালীসকল বেছিকৈ আগুৱাই যাব কিয় এনেকুৱা চাইছে তোমালোকে নেপায় নহয় তো সেই চলিয়াত কেনে আছে তোমালোকে আশা কৰোঁ নিশ্চয় ভালে আছা তো ময়ো ভালে আছোঁ তো মই আজি আপোনালোকৰ মাজত এটা বহুত ডাঙৰ ঠামকা ভিডিঅ' লৈছোঁ তো আজি ফাৰ্ষ্টৰ পৰা লাষ্টলৈ ভিডিঅ'টো চাই থাকিব অকণমান স্কিপ নকৰিবা একদম ধামাকা তাৰমানে মই আজি চিয়া হ'ম লেডিজ তো कौन है ये लोग कहाँ से आते हैं হিচিৰা হান হ'ম তাৰমানে তো একদম ভিডিঅ'টো বহুত ধুনীয়া মজা লাগিব এনজয় কৰিবা আপোনালোকে কেনেকুৱা দেখি মই কেনে কি গোটেইখিনি চাই ল'ব থামনেলত দেখুৱাব পাইছোঁ বাৰু কি হ'ম তো চাই থাকক আমি গাঁৱলীয়া ঘূপ মৰা এন্ধাৰ ৰাতি গেলা দাৱলীয়া পিছল বাট বিহুতে বলীয়া ঘূপ মৰা এন্ধাৰ আৰু মই এতিয়া চিয়া হ'বৰ কাৰণে মেইন প্ৰথম লাগব চিয়া কাপোৰ তো চিয়া কাপোৰ বাৰ আছে বাৰু এইটো ভৰিয়া এইটো কি বা বুলি কয় নাজানো ফৰক বা কিবা এইটো এটা হ'ল আৰু মেইন লাগব ফটা আছে বাৰু আৰু গোটেইখিনি আছে তো এতিয়াতো চাই থাকিব ভিডিঅ'টো একদম পূৰা লাষ্টলৈকে চাই থাকিব একদম পূৰা ধামাকা বনাই আছোঁ মই আজি তো চেলেঞ্জ কৰি আছোঁ মই আজি বাৰু প্ৰথম চেলেঞ্জ এইটো চেনেলত তো যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰি দিব কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰি দিব একদম গোটেইখিনি কৰি দিব আৰু মই এতিয়া ৰেডি হৈ লওঁ তো আপোনালোকৰ চাই থাকক 3, 2, 1 তো ৰ'ব আপোনালোকে মোক চাবলৈ ৰখি আছে নেকি তো মই দেখুৱাই আছোঁ মোৰ ফাইনেল লুকছটো 1, 2, 3 গো তো কেনে লাগিছে ক'ব মোক তো অলপ ছোৱালী নিচিনা হ'ব পাৰিছোঁ নে নোৱাৰিছোঁ আপোনালোকে মোক কৈ দিব তাৰপিছত এনেকৈ মই আৰু এইটো যে কিয় এনেকুৱা হয় একদমে মই নেজানো তো এইটো মই অলপমান এনেকৈ সোমাই দিছোঁ যে এনেকৈ চুলিকেইডাল নাই সেইকাৰণে বেয়া নাপাবা মই মানে অলপ কাটি দিছোঁ পাৰ্লাৰত যাই কিনে তোমালোকে একদম মোক বেয়া নাপাবা চাই থাকিব আৰু কেনে লাগিছে এটা কমেণ্ট কৰি দিব আৰু এইটো মোৰ ফাইনেল লুক ইয়াতে মই ককলত কি বুলি কয় মই নেজানো ইমান এটা ইয়াতে মই ৰাখি থৈ দিছোঁ আৰু মই এনেকুৱা হৈছে যে আজি আৰু ইয়াতে মোৰ কিছুমান আছে আৰু একেবাৰে কি ক'ম আৰু মই এই চুনিখনৰ মই অলপ শাস্তি কৰি আছে ইয়াতে আছে তো কেনে লাগিছে ক'ব মোক আৰু চোলাটো দেই আৰু আপোনালোকে কৈ দিব যে মই ছোৱালী হওঁতে ভাল লগা হৈছে নে মই লিকিয়া থাকোঁতে ভাল লগা হৈছিল আপোনালোকে কৈ দিব চিয়া হ'লি মিলিব নে মোক লিকিয়া হ'লি মিলিব আৰু যদি চিয়া হ'লি মিলে মই চিয়াই সদায় এংকিয়া থাকিম তো আৰু মানুহৰ আগত মই ক'লে দাদা পিনা আহকচোন মোৰ এই চুলিকেইডাল ঠিক কৰি দিবচোন একদম ল'ৰা পাগল হৈ যাব আজি মোৰ দাদা বুলি ক'লে ল'ৰাই মোক নাপায় মানে ল'ৰা যেতিয়া পতাব যাম এনেকৈ ওচৰতে এনেকৈ কেনে লাগিছে ক'ব মোক আৰু একদম মই আজি ধুনীয়াকৈ ছোৱালী হৈ লৈছোঁ একদম আছে তো আৰু মই এতিয়া লিপষ্টিক পোৱা নাছিলোঁ বাৰু কিবা এটা যোগাৰ কৰি পেলাই দিছোঁ তো আপোনালোকে কমেণ্ট কৰি ক'ব কি লগাইছোঁ মই তো এইখিনিতো মোৰ এইখিনি চাই লৈছোঁ অকণ এইখিনি এইটো মোৰ ষ্টাইল তো মই এতিয়া অকণমান চিয়াৰ হেৰি দিছোঁ তো মানে মই আপোনালোকক এটা কথা ক'বলৈ ওলাইছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে এনেকুৱা মই আৰু ধামাকা ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহি আছোঁ আৰু মোৰ মানে হেয়াৰ কাটটো অলপ ভাল হৈছে নে নাই আপোনালোকে কমেণ্ট কৰি কৈ দিব আৰু মই কেনেকুৱা ধৰণৰ ভিডিঅ' বনাওঁ আপোনালোকে কমেণ্টত কৈ দিব মোক অলপ ছাপোৰ্ট কৰিব লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব মই বহুত সকাহ পাম মই আপোনালোকৰ মাজলৈ আৰু এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহি আছোঁ আহি থাকিম আপোনালোকে মোক ছাপোৰ্ট কৰি যাই থাকিব মোৰ এইটো ওলাইছে চৰি ক্ষমা কৰি দিব চাই থাকিব আৰু মই এতিয়া পানী এনেকৈ খাব লাগে এই চুলিকেইডাল ইমান হাত উস্তাপ দি থাকে ন কি ক'ব
আৰু কোনেও যাতে বেয়া কমেণ্ট নিদিয়ে হা মই মনোৰঞ্জনৰ কাৰণে ভিডিঅ'টো বনাইছোঁ অলপো বেয়া নাপাব আৰু মানে কথাটো হ'ল এনেই আছোঁ আৰু একো কৰি কি কৰি থাকিম তো সেইবাবে ভাবিলোঁ অলপ ধামাকা ভিডিঅ' এটা লৈ আহোঁ আপোনালোকৰ মাজত তো সেইবাবে মই এনেকুৱা ধৰণৰ কৰিছোঁ তো কোনেও বেয়া নাপাব কোনেও বেয়া কমেণ্টটো নিদিব আৰু দিলেও দিব ইমান এটা বেয়া নাপাওঁ মই মানে এতিয়াতো ডেন্স কৰিব ওলাইছোঁ তো আপোনালোকে চাই থাকিব কেনে হৈছে ক'ব আপোনালোকে তো আৰু কি এনেকৈ ভিডিঅ'টো বনাই আছোঁ চবে চাই থাকিবি আৰু এনেকৈ ধামাকা মই চেলেঞ্জ ভিডিঅ' লৈ আহি আছোঁ তো আজি জিয়া হৈছোঁ কালি মই আকৌ কিবা এটা বেলেগ চেলেঞ্জ কৰিম সেনেকুৱাকৈ আৰু বহুত ধুনীয়া চেলেঞ্জ আছেতো মই মনত ৰাখি থৈ দিছোঁ আৰু মই এনেকুৱাকৈ চেলেঞ্জবিলাক কৰি যাই থাকিম কিন্তু আপোনালোকে মোক ছাপোৰ্ট কৰিব লাগিব লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ লগত জড়িত হৈ যাওক তেতিয়াহ'লে মই আপোনালোকক দেখুৱাই আছোঁ গোটেইখিনি বস্তু আপোনালোকে মোক জাষ্ট ছাপোৰ্ট কৰি যাই থাকিব মই চব কি বুলি ক'ম আৰু ছাপোৰ্টটো লাগে বাৰু ছাপোৰ্টটো থাকিলেহে লিখিত নকওঁ ছাপোৰ্টটো থাকিলেহে তাৰমানে আমি এনেকৈ এটা কৰি যাব পাৰোঁ মই এতিয়া হ'লেও কৰি আছোঁ মোৰ এতিয়া 108টা ছাবস্ক্ৰাইবাৰ হৈছে তেওঁ মই ভিডিঅ'বিলাক বনাই আছোঁ কাৰণ মই নিজেও এটা ভাল লাগে তাৰমানে ভিডিঅ'টো বনাই এতিয়া প্ৰথম যেতিয়া ভিডিঅ' বনাইছিলোঁ তেতিয়া ইমান এটা ভাল পোৱা নাছিলোঁ এনেই বনাই আছিলোঁ আৰু আজি বনাইছোঁ কালি বনাইছোঁ কিন্তু মানে এতিয়া বনাওঁতে এতিয়া কথাখিনি অলপ অহা হ'ল কৈ থাকোঁতে অলপ অহা হৈছে তাৰপিছত আৰু লাষ্টটো নালগা হৈছে তো সেনেকৈ এতিয়া বনাই থাকিম আপোনালোকে জাষ্ট ছাপোৰ্ট কৰি আছে এতিয়া আজি 108টা হৈ আছে আপোনালোকে 1K কৰি দিয়ক তাৰপিছত এনেকৈ মই আগবাঢ়ি যাই থাকিম তো আপোনালোকৰ মাজতো মই এনেকুৱা ধামাকা ভিডিঅ' আনি থাকিম এনেকুৱা চেলেঞ্জ ভিডিঅ' তাৰপিছত আৰু জমনি আৰু কি ক'ম জাষ্ট ছাপোৰ্টটো লাগে আৰু আপোনালোকে ছোৱালীক অলপ বেছিকৈ ছাপোৰ্ট কৰিব লাগে ছোৱালীসকল বেছিকৈ আগুৱাই যাব লাগে কাৰণ আমাৰ মানুহে ছোৱালী কেৱল বিয়া দিয়াত ধান্দতে থাকেতো সেইকাৰণে ছোৱালীবোৰে অলপ আগবাঢ়িব দিব লাগে তো সেইকাৰণে মোক এতিয়া আপোনালোকে উঠাই দিয়ক 1K কৰি দিয়ক তো মই বহুত ভাল পাম কি ক'ম আৰু কিন্তু মেইন মানে হ'ল নাচাওঁৱে কিবা কাৰণ নাজানো ভিউজ ক'ৰবাত কিবা 30টা 40টা কোনোবাটো 100 পাৰ হৈছোঁ বাৰু সেনেকৈ হ'বই নে থাম্বনেইল খান দিয়াতহে ভাল নালাগে কাৰণ মেইন কথাটো হ'ল তাৰমানে চাওঁতে যদি চোৱাৰ পিছত যদি লাইক নাহে তেতিয়া মোৰ আপত্তি নাই ভিডিঅ'টো ভাল হোৱা নাই কিন্তু এতিয়া ভিডিঅ'টো কি এতিয়া চাবালৈকে নাই মই 30টা 40টা এনেকৈ চাওঁৱে আহি তো মই ভাবছোঁ থাম্বনেইল খানে কিজানি ভাল নহ'বই তো সেইকাৰণে আৰু কণ্টেণ্টটো এতিয়া অলপ বেলেগ কৰি আনিম মাজতে চেলেঞ্জ ভিডিঅ' আনি দিম জমনিটো বাৰু কৰি থাকিমেই মই আমি জমনি নহয় কিয় এনেকুৱা চাইছোঁ তোমালোকে নেপায় নহয় তাৰপিছত সেনেকুৱাকৈ মই হেৰি কৰিম এনেকৈ আনি থাকিম মাজে চেলেঞ্জ ভিডিঅ' মই নিজে পতি গ'লোঁ হয় দেই কিন্তু এনেকুৱা ছোৱালী এজনী পালে মোৰ মন লগা আছে ন ছোৱালীবোৰে নিজকে বহুত ভাল দেখা পাইছোঁ সেইটোৱে কাৰণ মই একে বহুত মোৰ নিজৰে প্ৰেমত পৰি গৈছোঁ হাই দোস্ত মোক ছাপোৰ্ট কৰিবা মই আপোনালোকৰ মাজত এনেকুৱা ভিডিঅ' আৰু লৈ আহি আছোঁ আৰু এতিয়া চিয়া হৈ উঠি মই গা পা ধুলোঁ একদম ফ্ৰেছ হৈ গ'লোঁ লিপষ্টিক এতিয়া কাজলখিনি অলপ আছে নেকি গম নাপাওঁ তাৰপিছত এতিয়া ৰেডি হ'লোঁ লৈ পেলাই এতিয়া ভাত খাওঁ এয়া ভাত মাছ ভাজা জলকীয়াটো মোক বাৰু লাগেহে তেতিয়াহ'লে খাই ভাল লাগে তো ভাতকেইটা খাই লওঁ মাছটো আজি বহি বাৰী ধৰছোঁ তো এটা ভিডিঅ' এটা বনাই দিম মই বহিব যাওঁ আৰু তো চলিহাত মই এতিয়া এটা কথাৰ কাৰণে ক্ষমা বিচাৰিছোঁ যে মই আজি গোটেই ভিডিঅ'টো ৰুমৰ ভিতৰতে কৰিব লগা হ'ল কাৰণটো হ'ল মোৰ লগত এতিয়া আজি কোনো নাই এতিয়া ওলাই যাব লাগিলেও মই একেলাই যাব লাগিব তো একেলাই এনেকৈ যাব লাগি ইমান এটা ভালো নালাগে দেচোন বাৰু বাহিৰত যিহেতু সেইকাৰণে মই আজি ৰুমৰ ভিতৰতে কৰিলোঁ এতিয়া ইয়াৰ পিছত যদি আৰু এনেকুৱা চেলেঞ্জ ভিডিঅ' লৈ আহোঁ কিন্তু তেতিয়াহ'লে ঘৰৰ ভিতৰে বাহিৰে চবতে যাম তেতিয়া আৰু টেনশ্যন নাই লগত এটা লৈ ল'ম তো আজি বাৰু এনেকৈ হ'ল বেয়া নাপাব আৰু ভিডিঅ'টো চাই কেনে পালে জনাব আৰু এনেকুৱা মই ধামাকা চেলেঞ্জ লৈ আহি আছোঁ আৰু মই ইয়াৰ পিছততো হয়তো মাক চিনাকি কৰি দিম মোৰ ভিডিঅ'ত মই প্ৰথমবাৰৰ বাবে মাক লৈ আহিম
তো যদি ভিডিও চাই ভাল লাগে লাইক কৰি দিব কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে মই আৰু এনেকুৱা ধামাকা চেলেঞ্জগিলা লৈ আহিব পাৰিম চেনেল ছাবস্ক্ৰাইবটো কৰিলে মনত অলপ শান্তি পাব তাৰপিছত যদি বেয়া লাগছে তেতিয়া বাৰু ছাবস্ক্ৰাইব নকৰিলেও নাই যদি ভাল লাগছে যদি কিবা এটা দেখা পাইছে মনোৰঞ্জন পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব তো আজিলৈ ইমানে টাটা বাই বাই গুড বাই গেয়া